বান্ধি থোৱা বস্তুৰ কেতিয়াও প্ৰাণ নাথাকে। এইটো এটা জলাশয় যাক কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছে। এই জলাশয়টোলৈ আপুনি মন কৰকচোন, ই যে নিষ্প্ৰাণ নিস্পন্দ এখন মৃত জলাশয়। এবাৰ কল্পনা কৰকচোন, যদি এইটো এটা নদী হ'লহেঁতেন, নতুবা এখন সাগৰ, ঢৌ থাকিলেহেঁতেন, নদী হোৱাহেঁতেন, ইয়াৰ সোঁত থাকিলহেঁতেন, তৰংগ থাকিলেহেঁতেন। কিন্তু বৰ্তমান ই কিমান মৃত। বৈদ্যুতিক বাল্বৰ পোহৰবোৰ এনেদৰে প্ৰতিফলিত হৈছে যেন এখন ইয়াত দাপোন পাৰি থোৱা আছে, ইমানেই শান্ত। আৰু শান্ত বস্তুবোৰ কেতিয়াও ভাল নালাগে। মই নিজেই বহুত অশান্ত, আৰু মই অশান্ত বস্তুবোৰ ভাল পাওঁ। গতিশীল বস্তু ভাল পাওঁ, নিজস্বতা থকা বস্তু ভাল পাওঁ। মই পাহাৰ ভাল পাওঁ, মই নদী ভাল পাওঁ, কিন্তু মই পুখুৰী ভাল নাপাওঁ, মই হ্ৰদ ভাল নাপাওঁ।